আজি নমস্কাৰ আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ ভগ্নাংশৰ যোগ ভগ্নাংশৰ দুটা সংখ্যা লৈছোঁ 1/2 আৰু 3/4 এই দুটাক আমি যোগ কৰিছোঁ যোগ কৰাৰ ফলত আমি 2 আৰু 4 লসাগু লৈছোঁ আমি এইফালে 2 আৰু 4 লৈছোঁ আৰু লোৱাৰ ফলত কি হৈছে 2 2ক এবাৰ যায় 2 4ক দুবাৰ যায় আৰু এইকেইটা আমি পূৰণ কৰি দিছোঁ ফলত 4 পাইছোঁ গতিকে তাৰ এই দুটা লসাগু হৈছে 4 আৰু সেই ওপৰত যে 2 বহালো আৰু 3 বহালো হেতু আমি ক'বলৈ আগবাঢ়িছোঁ 2 কেনেকৈ পালোঁ 3 কেনেকৈ পালোঁ আমি ইয়াত বহাই লৈছোঁ এইটো সংখ্যাকে 1/2 আৰু 3/4 আৰু আমি ইহঁতৰ লসাগু ইয়াত 4 বহাইছোঁ ওপৰত কি বহাইছোঁ এই একটো যে আছে একটো ইয়াত বহাইছোঁ আৰু পূৰণ বহাইছোঁ ফলত 2 4ক কেইবাৰ যায় এই 4ক হেতু আমি বহাইছোঁ 2 4ক দুবাৰ যায় সেই 2টো আমি ইয়াত বহাই দিছোঁ আৰু প্লাছ চিন থকাৰ কাৰণে ইয়াত প্লাছ চিন থকাৰ কাৰণে আমি ইয়াত বহাইছোঁ আৰু সেই 4 4ক কেইবাৰ যায় এবাৰ যায় 1 বাৰ যায় সেই 1টো আমি ইয়াত বহাইছোঁ এই 3টো ইয়াত আছে গতিকে আমি কি পালোঁ 1 2 2 আৰু 3 1 3 গতিকে ইয়াত সেইকাৰণে 2 পালোঁ ইয়াত 3 পালোঁ আৰু দুইটাকে যোগ কৰি দিয়াৰ ফলত 5 পালোঁ তলত এই 4 আছে গতিকে এইটো আছিলে প্ৰথমৰ ভগ্নাংশ দুটা সংখ্যা যোগ কৰা আমি এতিয়া ক'বলৈ আগবাঢ়িছোঁ 2 নম্বৰ নেক্সট আমি এটা ভগ্নাংশ যোগ কৰিবলৈ আৰম্ভ কৰিম এতিয়া আমি লৈছোঁ 3/5 আৰু 4/5 ইয়াত মন কৰিব 5 আৰু 5 মানে যিটো হৰ আছে সেই দুটা একেই হয় গতিকে ইহঁতৰ লসাগু একেই হ'ব 5 হ'ব আৰু যেতিয়া এনেকুৱা ধৰণৰ অংকবিলাকত যিবিলাক হৰ একেই হয় তেতিয়া ওপৰত যি আছে তাকেই বহাই দিব লাগে মানে ওপৰত 3 আছে আৰু 4 আছে গতিকে ইয়াত 3 + 4 বহাই দিছোঁ ইয়াত 7 হৈছে আৰু ইয়াত 5 এইটো হৈছে 2 নম্বৰ এতিয়া আমি নেক্সট ক'বলৈ আৰম্ভ কৰিছোঁ এতিয়া আমি ক'বলৈ আৰম্ভ কৰিছোঁ 2/3 1/2 3/4 তিনিটা ভগ্নাংশ আমি লৈ লৈছোঁ সেই তিনিটাক আমি যোগ কৰিব লৈছোঁ ইয়াত 2/3 + 1/2 + 3/4 আৰু তাহাঁতক আমি ইহঁতৰ যিকেইটা হৰ আছে সেইকেইটাক আমি ইয়াত লসাগু লৈছোঁ 12 পাইছোঁ লসাগু কেনেকৈ লয় এইফালে পাতি দিছোঁ চাওক এইটো অলপ চাই লওক তেতিয়া গম পাব 12 পাইছোঁ আৰু কি হৈছে এই যে ওপৰত 2 × 4 বহাইছোঁ এইকেইটা ক'ৰ পৰা পাইছোঁ এই 2টো আছে ইয়াত 2 বহালোঁ পূৰণ বহালোঁ এই 3 12ক কেইবাৰ যায় 4 বাৰ গতিকে সেই 4টো ইয়াত বহালোঁ প্লাছ চিন আছে প্লাছ বহালোঁ 1 আছে 1 বহালোঁ ইনটু আৰু এই 2 12ক কেইবাৰ যায় 6 বাৰ যায় সেইকাৰণে ইয়াত 6 বহালোঁ আৰু এই 4 12ক কেইবাৰ যায় 4 3 × 12 এই 3টো ইয়াত বহালোঁ গতিকে এইকেইটা পূৰণ কৰিলোঁ 2 4 × 8 আৰু 1 6 × 6 3 3 × 9 এইকেইটা বহাই দিলোঁ 12 আৰু ইয়াত 23/12 এইদৰে ভগ্নাংশ যোগ কৰা হয় থেংক ইউ